ওরে দে মজাং দে জানি কি এটা কথা মনত রাখবি কি আজি তোর হেক পরীক্ষা আর হেক ভাল মানে সব ভাল তো পরীক্ষা যদি ভালকে দিবি দে হ'ব দে মই পুরা খালি থইম একদম তো চিন্তা নকরবি ও খালি ধই মানে কাগজ কাগজ ফাইল দিলে দিয়ে দুই নাম্বার সন্তান কাম নয় যায় বাবা এই ইমান টেনশন লবা নাগে তো কাগজ নাখনো মই যা যা ভালকে দিবি আরে তা যাওতে মই মুখ দেরি হইছে ও মাইজা হালকা পরীক্ষা দিবি রে ও হরলা তোর আজি কি ইমান দেরি হল আলে না তুই বেশি বলছলে মই এখানে দেরি হল মোর পরীক্ষা আরম্ভ হব তো ইতা টাকা তো আৰু তো পঢ়িছা না পঢ়া নাই সব মুখস্থ হইছে মই তরছি না মই গোটাই পঢ়িছো আৰু কিতাপৰ বাহিৰৰ প্ৰশ্ন মই বহুত পঢ়িছো জয়তে হব জ লেকচার পিছত মারিম দেরি হব পরীক্ষা করি শালা 12টা বাজে যাবে আপারো ওইটা কি দেখা দেখি নাই পরীক্ষা বারো কেন হলে এই জোকা গেল লেতরা হয়েছে চোখা করে মুসলিম অলপমান মই এরবা সরলার আৰু পরীক্ষা কেনে হল তাই যদি ভাল বুলি কয় মই পুরা ভাল বুলি কম পুরা লেভেল দিম সম্মান খেদাব নৰা তাই দেখো সরলা তোর পরীক্ষা কেনে হলে বঢ়িয়া আছে এক নম্বরও এরা নাই মই হয় নেকি তোর কেন আছে মোৰো বঢ়িয়া আহিছে দে মই 100 ভিতৰত 101 নম্বৰো পাব পাৰো কাৰণ মোৰ আখৰ কিটা ভাল না হ'ব দে ইমান লেভেল দিবা নাংগে এখন ভিতৰতে হয় কোনো নাপে কি নাপে পাব পাৰো হ'ব দে ইমান ভাতা লেকচার দিবা নাংগে জয়তা পরীক্ষা সরীক্ষা গল আর টেনশন নাই মো বাইছে যাম কালি মই পুৰা ঘূৰি থাকিম পুৰা ইদ্যা হাৰান হৈ যাম মই মেন লেতরা আছে জোকা জলো টেঙ্গে আজি পরীক্ষা টেঙ্গে হ্যাঁ ওরি ওই পাগলা ছাগলা হল নাকি এই কি জি তোর পোকালা গুরুত্ব যাই পেছা দিব হে আকৌ নাই ৰ পৰীক্ষা ঘৰে কি পুতি লাগছি মোৰ আৰু আজিৰ পাই তই মোক আকৌ কবা নৰা মই বিন্দাস আজিৰ পাই এই হবিয়া বিন্দাস পরীক্ষা কেন আইছি তোর পৰীক্ষা মই একদম ফালি বেছো দৌতে আৰু মোক কিন্তু কালি বাইক লাগব কি কালি বাইক লাগে তোর রিজাল্ট দিবা দিন বাইক দিম বলে উঠলো মই মোক কালি বাইক লাগব মোৰ পৰীক্ষা ভাল হৈছে মই একলা নাছো পরীক্ষা ভালো হলি নহয় নহয় মোর বিশ্বাস নহয় তোর উপর আৰু আজিৰ পৰীক্ষা তোৰ মই 100 নম্বৰৰ ভিতৰত 100 আকৌ পাব পাৰো কাৰণ মোৰ আখৰ চাখৰ ভাল না 101 পাবি 101 নহয় ঠিক না স্টেনো কৰিব পাৰো ইবাৰ মই তেনো করবা আর নাকি তে কৰবা পাৰো তো আৰু তই যে মোক কালি বাইক নেদা মোক তো নিউজত মাতব স্টেন কৰলি তাতে মাতলি তই মোৰ আকৌ নহয় বুলি ক কে না করে তুই কমে তই বাইক দিবি দে মোক কালি বাইক খান দিম কিন্তু তোক দুইটা নিজত মাতবো তুই মোর কথা ভালকে কবি না কম দে কবি কিন্তু তোক পুরা মই কেনে বলি কবিছো বোলে মোক বাইক খান দিবি কালি যা মই কিবা এটা কৰিম যা আৰু এটা কাম কৰ তই মোক ভিডিও কল যা কষ্ট হৈছে তোৰ দে হ'ব দে যা নিজৰ ইছলো কিবা এটা ভাল লাগব ঐ বাবা এ কি ইন্তু চাই এখান তোক লাগি কি ইমান হাল্লা কৰি আছে কি আনছা কি আল্লাহ কৰিছে কি ইন্তু চাই খান বুনুতে বাইক দু এখন কোন নাকি দেখাক লাগি তোক লাগি হয় নেকি কিন্তু বাইক খান সেকেন্ড নেকি সেকেন্ড মানে তোৰ কালি অকস্মাত লাগে বুলি কলি না মই ৰিজাল্ট তোক লাগি ৰখিছো এতিয়া পইচাও বেছি নাছিল এখন 70,000 পালো বঢ়িয়া বাইক লৈছো হয় নেকি অলপ ধুমি ভালিছি বেছি পুৰান নাই দে হ'ব দে বাইক হলি হল মোৰ বাইক হলি হল মানে আৰু এটা কথা মনত আছে না যেতিয়া ষ্টেণ্ড কৰবি নিজৰ মানুহ হলে কিন্তু চব মই শিকাই বুলি ক'ব লাগব তো বাইকো আনি দিছো সেইকাৰণে তো নকলি কিন্তু চাবি দে হ'ব দে এতিয়া মই আকৌ চলেও যা তই কি আগত গেছলি ওই হলে গেছিল অলপ এই আৰু এটা কথা তোৰ আপিৰ পৰীক্ষা কেনে আহিছি আমার আপি স্টার পাবো ইয়ার কিনো কয় ও ও আৰু আমাৰ আপাৰো বুদ্ধ ভাল হৈছে বোলে আমাৰ আপাই ডিষ্টিংশন পাং বুলি কৈছি আর আমার আপি ইংলিশখান বঢ়িয়া আছে না তাইর এখন এখন পাবো বলে তাই তন্দৰ আপি এশহে পাব আমাৰ আৰু আপাৰ ইংলিছ খান যি ভাল হৈছে বোলে হয় তাৰ আখৰো ভাল ঠিক না ই এশৰ ভিতৰত 100 একে পাব পাৰে দে আগে রিজাল্টটো দিয়াক দিলে গম পাম কার কিমান ভালো পরীক্ষা কাৰ কিমান ভাল হয় মানে আমাৰ আপাই তোৰ আপিত কৰি অলপ হ'লেও বেছি পাব আৰু আপাৰ ৰিজাল্ট ভাল হলি খাই মাৰি খানা পাতি মাহিয়ে মাত্তা দে হ'ব যা রিজাল্ট দিয়াক আর তো আমার তাকে মিমিতিয়া খাবা আমার বেশ স্টার পাবো দে হ'ব যা গম পাম যা হ'ব যা হাও চলা কে স্পিডে কৰি আছে ক'ত যা তই আৰু কি ক'ত যায় কালি তোৰ ৰিজাল্ট আহিব ও আপাই পৰীক্ষা ষ্টেণ্ড কৰিব মই আৰু ইনকে দেখিম নেকি অলপ ফিটপাত হৈ থাকিব লাগব নিজৰ মানুহ আহিব না ষ্টেণ্ড কৰিম পাছ কৰোঁ না টান নাই ঠিক দে হ'ব দে কৰ স্ত্ৰী 10টা বাজি গেলে
তাৰ ৰিজাল্টটো চাই দিয়া আমাৰ মাইনা চাউৰ তাৰমানে নেটে বানাই ইয়ে ৰোল নাম্বাৰটো কি নাম আছিলে তোৰ 10408 আও গোটাই এখনত লেটাৰ পাইছা দেখো ডিস্ট্ৰিবিউশন পাইছা তই কি কয় বাহ মোৰ মস্ত ভাল লাগছে দে শুনি বঢ়িয়া দে মাইনা বঢ়িয়া এনে পুষ্পৰ ৰিজাল্টটো চাই দিছো আশা লাগে ৰোল নাম্বাৰ কি নাম আছিল ন তাৰ 10346 হাও ওই দেখো এখানতে পাস করছি মাত্র বাকি এখানত ফেল করছি ইয়ে বাইকা কাহিনী কি ফাটা লাগছাত দিছিলে আজি যাই আছো ৰাউণ্ডত তাকে ইংলিছত কিমান 1 এডুকেশ্যনত 9 লজিকত 18 ইকনমিক্সত 15 সংস্কৃতত 4 অসমীয়াত 48 তই মোক ষ্টেণ্ড কৰিম বুলি কৈছিলি নহয় কৈছিলো এইটো ষ্টেণ্ড নেকি তোৰ এইটো ষ্টেণ্ড ৰয়ে নামেৰবি মই বাকি সাবজেক্ট কিখানত ফেল কৰলিও অসমীয়াখনত কিন্তু পাছ কৰিছো আৰু মাতৃভাষা এখানটো গৌৰৱহে কৰিব লাগে গৌৰৱ কৰিব লাগে মই গৌৰৱটো মই ঘৰৰ ভিতৰে কৰি আছো কি কৰা কি কৰা কি কৰা কিনিবা তুমি আমি এটা নিউজ চেনেলৰ পৰা আহিছিলো পৰ্টেল নিউজ হয় হয় নেকি আপোনালোকৰ ছোৱালীজনীলে ভাল ৰিজাল্ট কৰিছে তাতে ইণ্টাৰভিউ ল'ব আহিছে মাত্ৰ হয় নেকি ভিতৰত যাওঁ নেকি ইয়াত ভালকৈ পঢ়াৰ পঢ়ি আছে ইয়ালৈকে মাত্ৰ মাইনা মাইনা এইফালে আছো তুমিয়ে নেকি ময়ে দিয়ক আমি ইণ্টাৰভিউটো আৰম্ভ কৰোঁ এতিয়া মিডল কেমেৰা অন কৰ হয় স্বাগতম জনাই চামঠেলা নিউজলৈ এজনী ছোৱালীয়ে হাই ছেকেণ্ডেৰী ডিষ্টিংশ্যন ল'বলৈ সক্ষম হৈছে গতিকে তেওঁৰ এতিয়া আমি মনৰ ভাৱ ল'ম তোমাৰ অনুভৱটো কেনেকুৱা জনাবচোন আজি মই বহুত ভাল লাগছে মোৰ ৰিজাল্ট যে ইমান ভাল হ'ব মই ভাবাই নাছিলোঁ তুমি কেনেকৈ পঢ়ি ইমানখিনি নাম্বাৰ পাবলৈ সক্ষম হৈছা মই বহুত কষ্ট কৰি পঢ়িছিলোঁ কেতিয়াবাতো মোৰ ৰাতিও পঢ় হৈ গৈছিল বা কোনোবা দিনা ভাত খাব পাৰি যাওঁ কোনোবা দিনা চাহ খাব পাৰি যাওঁ তো শুনিলে দৰ্শক ছোৱালীজনী ইমান কষ্ট কৰি পঢ়ি কিনে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে এতিয়া আমি দেউতাকৰ পৰা কিছু মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিম হয় আপোনাৰ অনুভৱ কেনেকুৱা মোৰ কথা মস্ত উঠি লাগছে আজি আমিতো কিমান কষ্ট কৰি পঢ়িছিলো মই কিবা হাজিৰা কৰিব লাগে নাগা দিয়া লৈছো আপোনাৰ অলপ ধুচিত কিছু লাহে লাহে হ'ব দে খুৰা আপুনি ইমান দুখ কৰিব নালাগে ভাল ৰিজাল্ট কৰিছেতো এইখিনিয়ে বহুত ভাল কথা আৰু আৰম্ভ কৰ হয় আপোনালোকে দেখা পালাক ইমান কষ্ট কৰি ছোৱালীজনী পঢ়ি ভাল ৰিজাল্ট কৰিছে গতিকে আপোনালোকে ভালকৈ পঢ়ি যাব ভালকৈ পঢ়িলে আপোনালোকে ভাল ৰিজাল্ট কৰিব আৰু আপোনালোকে ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ'লৈ লগ পাম ঠিক আছে দেখিছা না বেলেগৰ ৰিজাল্ট নিজৰ মানুহ আহি ঘৰ পাইছে আৰু তই মোক নিজৰ ইয়ে ৰুমক ঠাট্টা কৰিব আহিছে ভাই ইন্ন লেভেল ষ্টুডেণ্ট ক'ত পলাইছা কি হলে কোনে পলাইছি মোৰে ঘৰ মই পলাব লাগে কি আছে এই মুটা লাগছি মুটা যাম খুজিছিলো কি হল ক'ত পলাইছো কৈছে মুটা লাগছি ৰিজাল্ট কি হল পাৰ ৰিজাল্ট মানে ৰিজাল্ট বেয়া আহিছে এবাৰ ডিষ্টিংশ্যন পায়ে তাকো আৰু কিবা গণিতত নাই কি হয় ইংৰাজীত 100 ভিতৰত 101 পাই বোলে ই কৈছিল ঠিকে কৈছিল 100 নাপালাক 1 নম্বৰটো পাইছিল মিঠে খাবা যাবি তাকে মাত্ৰ আছিলো তোক আমাৰ আমি দেৰি বেছি ডিষ্টিংশ্যন পাইছি গোটাইকেইটাতে পাইছি ভাল নাম্বাৰ বদুতা তই এতে হেচা তোক চাইডৰ ফালে বিচাৰিছিলো মই কি হলে কিয় বিচাৰিছা বিচাৰি নবিচাৰ লাগে আনছো মান ধুইছো মিঠাই মিঠাই আনবা পইচা নালাগে এটা ডাঙৰ ভুল হল তাৰমানে তনৰ সৰলাই ডিষ্টিংশ্যন বনাই মোৰ নাম্বাৰ মাৰাত ভুল হৈছে তাৰ ৰোল নাম্বাৰটো তাই গোটেইখনত ফেল কৰিছে নিজৰ মানুহ কিয় আহিছিল নিজৰ মানুহ কিয় আহিছিল মানে ময়ে নাছিলো তাইৰ ৰিজাল্ট ভাল হোৱা বুলি কি কৈছে ডিষ্টিংশ্যন পাইছে আপি তো গরু বেল করা দিলে কি হয় বাবা এখানে পাস করছি মুখখান দেখলে হাগা লাগছে না লাগে না গম পাই নয় আরে সালা তোরা পিরে এই ডিস্টিংশন গতাই গেল গরু বেল শালা কুকুর কারণে জীবনে অবস্থা জীবনে কে সম্মান গেছে তো রস জীবনে তো বিধান মানি
চালা আপাকো এনাই কুবালো মই এখন হলো তুই পাস করছি যি কি নহক মোর সম্মানটো রাখছি আপো বা কই গেল কমাই দেখুন করো মরান ন উপরত কি কৰিছা এ নুমিয়া কথা এটা আছে ওই নুমনু ফাদার মারবি তই মোক এ নামৰুৱা কথা এটা আছে মারবি তই জানো তই যি মাইছিয়া মোৰ পিঠি বিহে আছে এতিয়াও নাম না নেকি ৰতে দি চুৰা ইচ্ছা ও কি কৰা হে ক'ত যায় হে নুমি না নহয় নামা গাছ কাটতা ৰাখবো নুমি না নুম তখন মারবার কারণে নুম্বারে নাই কিয় নম্বৰ দিছিলি তেতিয়াহ'লি কিয় মানে দুজো করলে ডিস্টিংশন পাব বুলি কৈছিলে ডিস্টিংশন বনাই গতাই কিনে তেল কৈছি তাই ৰিজাল্টটো চব ভুলিছিল হয় নেকি ভালে হলো দে মই দুৱাখানত পাছ কৰিছোৱে যি কি নহওক তাই ফেল কৰিছি তই এখানত পাছ কৰিছে সেইকাৰণে মোৰ অলপ সন্মানটো ৰৈছি তে নামৰু দে তই নাই বিনা কালত ভাঙি খালি বেয়া নাপি দে আকৌ নহয় দে এতিয়া মোক বাইকত চাবি পাত দিছোন বাইকত চাবি লাগে কুত্তা মোৰ খঙে কমছি ৰিজাল্টৰ কথা মই পাহৰা নাই তই যেইটাক লাগি পৰীক্ষা ডিস্টেন্স কৰবা নৰা তিতাক লাগি বাইক নাপা হ'ব দে দেউতে কিয়নো সেনা কৰে চাবি পাত দিয়া একবাৰ ফুৰি আহো সেইগুলা চিষ্টেম নাই বছৰ পৰীক্ষা দিব লাগব নহয় যা পঢ়ি দে আজিৰ পৰা বাইকখন মই চলাম যা দে হ'ব দে